আসসালামু আলাইকুম। আজি আমি ৮ জিলহজৰ পৰা ১২ জিলহজলৈকে হজৰ এই ৫ দিনৰ বিষয়ে আলোচনা কৰিম। মক্কা শৰীফত পোৱাৰ পিছত উমৰাহৰ নিয়ত কৰি বাইতুল্লাহ তোৱাফ কৰিব, যিটো ফৰজ হয়। এই তোৱাফত ৰমল আৰু ইস্তিবা কৰিব, যিটো ৱাজিব হয়। তোৱাফৰ শেষত মাকামে ইব্ৰাহিমৰ পিছত ২ ৰাকাত নামাজ পঢ়িব, যিটো ৱাজিব হয়। পিছত গৈ মুলতাজিমত দোৱা কৰিব আৰু জমজমৰ পানী পান কৰিব। ইয়াৰ পিছত হাজাৰে আসৱাদত চুমা খাই চাই কৰিব। চাফা আৰু মাৰৱাৰ মাজত ৭ বাৰ ঘূৰাৰ নাম হ'ল চাই কৰা। চাইৰ শেষত ২ ৰাকাত নফল নামাজ পঢ়িব, যিটো মুস্তাহাব হয়। শেষত হেজামত বা চুলি খুৰাব বা চুটিকৈ কাটিব। ইয়াৰ পিছত ইহৰাম খুলিব পাৰে, কাৰণ ইহৰামৰ পাবন্দী ইয়াতে শেষ হয়। ৮ জিলহজলৈ সাধাৰণভাৱে থাকি নফল তোৱাফ, কোৰাণ তিলাৱত, দোৱা দৰুদত ব্যস্ত থাকিব। ৫ ওয়াক্ত নামাজ হৰম শৰীফত জামাতৰ সৈতে আদায় কৰিব। বেছি সময় হৰম শৰীফত থকাৰ চেষ্টা কৰিব। জিলহজ মাহৰ ৭ তাৰিখ বা ৮ তাৰিখ ৰাতিপুৱা হজৰ নিয়ত কৰি ইহৰাম বান্ধিব, যিটো মুআল্লিমে আপোনাক নিৰ্দেশনা দিব। ইহৰামৰ নামাজ আৰু নিয়ত মছজিদে হাৰামৰ ভিতৰত কৰা মুস্তাহাব। ইহৰামৰ নিয়ত কৰি তালবিয়া পঢ়িব আৰু হেৰাম শৰীফত নফল তোৱাফ কৰিব। তোৱাফৰ পাছত মকামে ইব্ৰাহিমত ২ ৰাকাত নামাজ পঢ়িব আৰু ইয়াৰ পিছত মুলতাজিমত দোৱা কৰি জমজমৰ পানী পান কৰি হাজৰে আসৱাদত চুমা খাই চাফা মাৰৱা চাই কৰিব পাৰে। এই সময়ত যদি আপুনি চাফা মাৰৱা চাই কৰে, তেতিয়াহ'লে ১০ৰ পৰা ১২ তাৰিখৰ ভিতৰত যিটো তোৱাফে জিয়াৰত কৰিব লাগে, তাত চাই নকৰিলেও হ'ব। সাত তাৰিখে ৰাতি মুআল্লিমে আপোনাক বাছেৰে মিনালৈ লৈ যাব, আৰু যদি ৭ তাৰিখে ৰাতি নিনিয়ে, তেতিয়াহ'লে ৮ তাৰিখে ৰাতিপুৱাও নিব পাৰে। ইহৰামসহ মিনাত যাত্ৰা যিটো মুস্তাহাব হয়। ৰাস্তাত বেছিকৈ তলবিয়া আৰু জিকিৰ পঢ়িব। মনত ৰাখিব, এই যাত্ৰা আল্লাহ মাবুদৰ আহ্বানত হৈছে। মিনাত ৫ ওয়াক্ত নামাজ অৰ্থাৎ ৮ তাৰিখৰ জোখৰ, আসৰ, মাগৰিব, ইশা আৰু ৯ তাৰিখৰ ফজৰ নামাজ আদায় কৰা সুন্নত। ৮ তাৰিখ দিন ৰাতি মিনাত থকাও সুন্নত হয়। ৮ তাৰিখৰ ৰাতি আৰাফাৰ ৰাতি, বহু ফজিলতৰ ৰাতি। বেছি বেছি নফল ইবাদত কৰিব। তলবিয়া নামাজ তিলাৱত কৰি ৰাতি অতিবাহিত কৰিব। ৯ জিলহজ ৯ তাৰিখে ফজৰৰ নামাজ পঢ়ি নিৰ্দিষ্ট গাড়ী বা খোজকাঢ়ি তলবিয়া জিকিৰৰ সৈতে আৰাফাৰ পিনে যাত্ৰা কৰিব। আৰাফাত বেছি বেছিকৈ তলবিয়া, তিলাৱত, জিকিৰ, ইস্তাগফাৰ, দোৱা দুৰুদ কৰিব। আৰাফাতত গা ধোৱা সুন্নত। যিভাৱে যি ভাষাত দোৱা কৰিলে দিল নৰম হয়, সেইভাৱে সেই ভাষাতে দোৱা কৰিব। এই দিনত আল্লাহ তাআলাই আটাইতকৈ বেছি বান্দাক মাফ কৰি দিয়ে। সূৰ্যাস্তলৈকে জিকিৰ দোৱাত ব্যস্ত থাকিব। হাদিছ শৰীফত আৰাফাৰ দিনত বিশেষ ইবাদত। প্ৰথমটো হ'ল লা ইলাহা ইল্লাল্লাহু ৱাহদাহু লা শাৰিকা লাহু লাহুল মুলকু ৱা লাহুল হামদু ৱা হুৱা আলা কুল্লি শাইইন কাদিৰ। ১০০ বাৰ পঢ়িব। দ্বিতীয়তে সূৰা ইখলাছ ১০০ বাৰ পঢ়িব। তৃতীয়তে নামাজত যিটো দুৰুদ পঢ়া হয়, সেই দুৰুদ শৰীফ ১০০ বাৰ পঢ়িব। আৰু চতুৰ্থতে আস্তাগফাৰ ১০০ বাৰ পঢ়িব।
আৰু বেছিকৈ দোৱা দুৰুদ জিকিৰ নফল নামাজত ব্যস্ত থাকিব। আৰাফাতত সূৰ্যাস্তৰ পিছত মগৰিবৰ নামাজ নপঢ়ি মুজদালিফালৈ যাত্ৰা কৰিব। মনত ৰাখিব, সূৰ্যাস্তৰ আগতে আৰাফাতৰ সীমা অতিক্ৰম নকৰিব। কৰিলে দম দিব লাগিব, যিটো দম ৱাজিব হয়। মুজদালিফা পোৱাৰ পিছত ইছাৰ সময় হ'লে এক আজান আৰু এক একামতত প্ৰথমতে মাগৰিবৰ ফৰজ নামাজ, পিছত ইছাৰৰ ফৰজ নামাজ আদায় কৰিব। ইয়াৰ পিছত ক্ৰমে মাগৰিবৰ সুন্নত, ইছাৰৰ সুন্নত আৰু বিতিৰ নামাজ পঢ়িব। ৰাতি নফল নামাজ, তসবিহ, জিকিৰ আদিত ব্যস্ত থাকিব। সুবহে চাদিক হোৱাৰ পিছত আৱাল বক্তত ফজৰৰ নামাজ আদায় কৰিব। নামাজৰ পিছত সূৰ্যাস্তলৈকে ৱাজিফা পাঠ কৰিব। দোৱা দুৰুদ আদিত ব্যস্ত থাকিব। কাৰণ সুবহে চাদিকৰ পৰা সূৰ্যোদয়ৰ মাজত মুজদালিফাৰ অলপ সময় অৱস্থান কৰা ৱাজিব। সুবহ চাদিকৰ পূৰ্বে যদি কোনো হজযাত্ৰীয়ে মুজদালিফাৰ সীমা অতিক্ৰম কৰে, অকুফ শুদ্ধ নহ'ব, যিটো দম দিব লাগিব, দমটো ৱাজিব হ'ব। দহ জিলহজ, মুজদালিফাৰ পৰা সূৰ্য উদয় হোৱাৰ পিছত মিনাত থকা নিজৰ তম্বুলৈ যাত্ৰা কৰিব। নিজ তম্বু পোৱাৰ পিছত পলম নকৰিব। ধাৰাবাহিক হিচাপে ৰমি, ছয়তানক শিলগুটি মৰা, দমে শুকৰ, কৃতকাৰ্যতাৰ স্বৰূপ কুৰবানী, হেজামত চুলি কটা বা খুৰোৱা আদায় কৰিব। মুজদালিফাৰ পৰা 49টা কংকৰ বা শিলগুটি সংগ্ৰহ কৰি আনিব। মুজদালিফাৰ পৰা মিনাত থকা আপোনাৰ তম্বুত অহাৰ পিছত অলপ সময় জিৰণি ল'ব। হাত মুখ ধুই অলপ জলপান কৰিব। ইয়াৰ পিছত ৰমি কৰিবৰ কাৰণে বা ছয়তানক শিলগুটি মাৰিবৰ কাৰণে ৰাওনা হ'ব। প্ৰথম দিনাখন ডাঙৰ ছয়তানক শিলগুটি মাৰিব লাগিব। অকল ডাঙৰ ছয়তানকে মাৰিব লাগিব। 7টা শিলগুটি মাৰিব। শিলগুটি মাৰোঁতে বিছমিল্লাহি আল্লাহু আকবৰ বুলি কৈ প্ৰতিবাৰ শিলগুটি মাৰোঁতে ক'ব লাগিব, বিছমিল্লাহি আল্লাহু আকবৰ বুলি কৈ এটা শিলগুটি মাৰিব। আকৌ বিছমিল্লাহি আল্লাহু আকবৰ বুলি কৈ আৰু এটা শিলগুটি মাৰিব। এনেকৈ 7টা শিলগুটি আপুনি ছয়তানক নিক্ষেপ কৰিব। শিলগুটি মাৰোঁতে অলপ সাৱধান হ'ব। মুজদালিফাৰ পৰা শিলগুটি সংগ্ৰহ কৰোঁতে কেইটামান শিলগুটি বেছিকৈ লৈ আহিব। হয়তো আপোনাৰ দৰকাৰ হ'ব পাৰে। কাৰণ নিৰ্দিষ্ট স্থানত শিলগুটি গৈ নপৰিলে আকৌ মাৰিব লাগে। ৰমি অৰ্থাৎ ডাঙৰ ছয়তানক 7টা শিলগুটি মৰাৰ পাছত প্ৰথম দিনাখন, ইয়াৰ পিছত দমে শুকুৰ অৰ্থাৎ শুক্ৰিয়া হিচাপে কুৰবানী কৰিব। কুৰবানী কৰাৰ পিছত হেজামত কৰিব, অৰ্থাৎ চুলি খুৰোৱা বা চুটিকৈ কাটিব, যিটো ৱাজিব হয়। মহিলাসকলে চুলিৰ আগভাগৰ পৰা কমেও 1 ইঞ্চি কাটিব। মনত ৰাখিব, চুলি কটাৰ আগত নখ, দাড়ি, মুছ নাকাটিব। কাটিলে কাফাৰা দিব লাগিব। চুলি কটোৱাৰ পিছত গা ধুই মক্কালৈ ৰাওনা হ'ব, অৰ্থাৎ তোৱাফে জিয়াৰত যিটো ফৰজ হয় কৰিবৰ কাৰণে হেৰাম শ্বৰীফলৈ ৰাওনা হ'ব। ৰমি, দমে শুকুৰ, হেজামত আদায় কৰাৰ পিছত মক্কা শ্বৰীফত গৈ তোৱাফে জিয়াৰত কৰিব। ই ফৰজ। মিনালৈ যোৱাৰ দিনাখন যদি চাই কৰিছে তেতিয়া আৰু চাই কৰিব নালাগে। তোৱাফৰ পিছত মিনালৈ ঘূৰি আহিব। ৰাতি মিনাত থকা সুন্নত। 10 তাৰিখে তোৱাফে জিয়াৰত কৰা উত্তম, কিন্তু 12 তাৰিখৰ সূৰ্যাস্তৰ আগলৈ ইয়াৰ সময় থাকে, অৰ্থাৎ 12 তাৰিখৰ সূৰ্যাস্তৰ আগলৈকে তোৱাফে জিয়াৰত কৰিব পাৰি। 11 জিলহজত মিনাত দুপৰীয়াৰ পিছত 3টা ছয়তানক 7টাকৈ 21টা শিলগুটি মাৰিব লাগিব। এই শিলগুটি এটিকৈ শিলগুটি লৈ বিছমিল্লাহি আল্লাহু আকবৰ বুলি কৈ মাৰিব। প্ৰথমতে সৰু ছয়তানক 7টা শিলগুটি মাৰিব। ইয়াৰ পিছত মাজু ছয়তানক মাৰিব আৰু শেষত ডাঙৰ ছয়তানক শিলগুটি মাৰিব। মাজু ছয়তানক
শিলগুটি মৰাৰ পিছত দোৱা কৰিব, যিটো মুস্তাহাব হয়, কিন্তু ডাঙৰ চৈতানক শিলগুটি মৰাৰ পিছত দোৱা আদি নকৰিব, যিটো মক্ৰুহ হয়। দুপৰীয়াৰ পৰা বেলি মাৰ যোৱাৰ আগলৈকে শিলগুটি মৰা সুন্নত। ৰাতি মিনাত থকা সুন্নত। প্ৰত্যেক জামৰাতক শিলগুটি মৰা ৱাজিব। 10 তাৰিখে যদি তোৱাফে জিয়াৰত আদায় কৰা নাই, 11 জিলহজত আদায় কৰি ল'ব। 12 জিলহজ অৰ্থাৎ হজৰ পঞ্চম দিন। 11 জিলহজৰ দৰে এই দিনাও দুপৰীয়াৰ পিছত 3টা চৈতানক 7টাকে 21টা শিলগুটি মাৰিব। প্ৰথমতে সৰু চৈতান, তাৰপিছত মাজু চৈতান, তাৰপিছত ডাঙৰ চৈতানক 7টাকে শিলগুটি মাৰিব। যিসকলে 10 বা 11 তাৰিখে তোৱাফে জিয়াৰত আদায় কৰা নাই, তেওঁলোকে তোৱাফে জিয়াৰত আদায় কৰি ল'ব। কিন্তু মিনাত সূৰ্যাস্ত হৈ গ'লে 13 তাৰিখে ৰমি নকৰি মিনা ত্যাগ কৰা মক্ৰুহ। কোনো কাৰণত 13 তাৰিখ শুভ চাদিকত মিনাৰ পৰা প্ৰস্থান নকৰিলে 12 তাৰিখৰ দৰে দুপৰীয়াৰ পিছত 7টাকৈ 3টা চৈতানক মুঠ 21টা শিলগুটি মাৰিব। ই ৱাজিব হয়। দুপৰীয়াৰ আগতে ৰমি কৰিলে আদায় নহ'ব, দম দিব লাগিব। এইখিনিলৈকে আপোনাৰ হজৰ কাম সম্পন্ন হৈছে। এতিয়া মিনাৰ পৰা আপুনি মক্কাত থকা আপোনাৰ ৰুমলৈকে উভতি আহক। ইয়ালৈকে আপোনাৰ হজৰ কাম সমাপ্ত হৈছে। এটা দিন জিৰণি লৈ তাৰপিছত চেষ্টা কৰিব সদায় হেৰেম শৰীফত গৈ নামাজ পঢ়া, কোৰাণ তেলাৱাত কৰা। এতিয়া আপোনাৰ বাকী থাকিব বিদায়ী তৱাফ। ঘৰলৈ অহাৰ এদিন আগত আপুনি বিদায়ী তৱাফ সম্পন্ন কৰিব। আৰু বিদায়ী তৱাফ কৰাৰ পিছত আল্লাহৰ ওচৰত মোনাজাত কৰিব। মোনাজাতত এইদৰে ক'ব যে আল্লাহ, আকৌ মোক তোমাৰ এই পবিত্ৰ ঠাইত আনিবা, আৰু যদি নানা তাৰ ঠাইত মোক জান্নাত নচিব কৰিবা বিনা হিচাপত।